উদুলি মুদুলি দেৰগাঁৱৰ ফেটাপথাৰ সমন্বয় ক্ষেত্ৰ শুকুৰবাৰৰ পৰা ফেটাপথাৰ সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সমাজ অসমৰ ৩৪তম পূৰ্ণাংগ অধিৱেশন। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনক লৈ অঞ্চলটোত সৃষ্টি হৈছে এক আধ্যাত্মিক পৰিৱেশ। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো লোকে অংশগ্ৰহণ কৰিছে এই অধিৱেশনত। হৰিনামৰ ধ্বনিৰে মুখৰিত ফেটাপথাৰ সমন্বয় ক্ষেত্ৰখন দ্বিতীয় বৈকুণ্ঠপুৰী হৈ পৰিছে সমগ্ৰ অঞ্চলত। দেৰগাঁৱৰ পৰা ৰাজদীপ শইকীয়াৰ ৰিপৰ্ট, নিউজ টাইম ডিজিটেল। আমাৰ আজি প্ৰথমতে আইমাতৃ চৰাৰ তাৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে আইমাতৃসকল কেনেকৈ আগবাঢ়ি যাব পাৰে তাৰ মূল মিটিং হ'ব আৰু ইয়াৰ পিছতে আমাৰ ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া বন্ধুসকলৰ দ্বাৰা ভাওনা পৰিৱেশন কৰা হ'ব। আমি আগ্ৰহী হৈ আছোঁ আৰু দুটা দিনত আমাৰ কালিলৈ মিটিং আছে, পৰহিলৈ আছে আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ আৰ্হিৰে যি আছে আমাৰ যি কলা সংস্কৃতি আছে মূল মিটিঙৰ মাজে মাজে আমি আৰু দেওবাৰলৈ আমাৰ শোভাযাত্ৰা আছে। আজি শ্ৰীমন্ত শংকৰদেৱ সমাজ অসমৰ যি তিনিদিনীয়া কাৰ্যসূচীৰে পূৰ্ণাংগ অধিৱেশন ফেটাপথাৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে। সঁচাকৈ আজি প্ৰথম দিনা এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে ইয়াত। আমি আশা কৰিছো যি তিনিদিনীয়া কাৰ্যসূচীত বিভিন্ন অনুষ্ঠান আছে সেই অনুষ্ঠানসমূহ সাফল্যমণ্ডিতভাৱে অনুষ্ঠিত কৰিব পাৰিম বুলি আমি আশা কৰিছো আৰু ওচৰ চুবুৰীয়া গাঁওসমূহৰ পৰা আমি যথেষ্ট সহায় পোৱা দেখা গৈছে যে যিখিনি অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ব সেইসমূহতো পোৱা হৈছে বা অন্যান্য দিশতো যথেষ্ট সহায় পোৱা হৈছে। আমি আশা কৰিছো যে ভক্ত প্ৰাণ বৈষ্ণৱ বান্ধৱসকলৰ পৰা আমি যথেষ্ট সহায় সহযোগিতা